हाय फ्रेंड्स, আজি তোমালোকৰ বাবে এটি নতুন প্ৰগ্ৰাম লৈ আহিছো। প্ৰগ্ৰামটি হৈছে আসামিজ ষ্টেটাছ। আজি বিষয়টো হ'ল হত্যা নে আত্মহত্যা, মাৰ্ডাৰ ভাৰ্চাছ সুইচাইড। আত্মহত্যাকাৰীৰ পক্ষত চকুলো টুকি লাভ নাই। মানুহৰ কাম নহয় সেয়া, জন্ম মৃত্যুৰ মালিক মানুহ নহয়। গতিকে হাৰ মানি হত্যা বা আত্মহত্যা কৰা জঘন্য কাম। কোনোবাই যদি জীৱনত হাৰ মানিব নোখোজে আৰু সহজে সফলো হ'ব নোৱাৰে, তেন্তে তেওঁ মনে মনে আত্মহত্যা কৰিব পাৰে আৰু সেই মনে মনে আত্মহত্যা কৰা দিনটোৰ পৰা নিজৰ মৃত্যু দিনটোলৈকে নিজৰ সলনি কেৱল আনৰ বাবেহে জীৱনত কাম কৰি যাব লাগে। কিয়নো ইতিমধ্যে মনে মনে আত্মহত্যা কৰা হৈছে, গতিকে নিজৰ বাবে আৰু একোৱে কৰিব নোৱাৰে। সেয়ে আহক এইদৰে হতাশগ্ৰস্ত মানুহবোৰে জীৱনটোত আনৰ হকে কাম কৰি নিজকে অমৰ কৰি তোলো। জীৱনত বহুতবাৰ বহুত ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈও কোনোদিনে ক'তো হাৰ নামানিলো। নিজৰ স্বাধীনতা বা সাৰ্বভৌমত্বত কাৰো হস্তক্ষেপ বা উপনিৱেশ পুতিবলৈ সুযোগ নিদিলো। মানুহৰূপে জন্মাটো জগতৰ সবাতোকৈ শুভ কথা, যাক মানুহে বুজিবলৈ অকণো চেষ্টাই নকৰে। জীৱনত আছে অনেক কাম, অনেক ভূমিকা। কেৱল ধন পৰিয়ালে সকলো নহয়। নহ'লে যুগে যুগে মহাপুৰুষসকলে আমাৰ বাবে কষ্ট কৰি সত্য, ন্যায় আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে জীৱন উচৰ্গা কৰিবলৈ পৃথিৱীলৈ নাহিলহেঁতেন। কোটি কোটি মানুহৰ মাজত জন্মগ্ৰহণ কৰি মানুহে এজনৰ বাবে চিন্তা কৰাটো কোনোপধ্যে মানি ল'ব নোৱাৰি। মাদাৰ টেৰেছাৰ জীৱনলৈ চোৱা। নিজৰ দেশ এৰি আহি আজীৱন ভাৰততে থাকি কত শত সহস্ৰ মানুহক সেৱা কৰি গৈছে। যিসকলে শাৰীৰিকভাৱে আত্মহত্যা কৰে, সেইসকলে মহৎ লোকৰ জীৱনৰ পৰা একোৱেই নিশিকিলে। আজিৰ দিনত ইমান মটিভেশ্যনেল লেকচাৰ শুনাৰ সুবিধা থকা সত্ত্বেও মানুহে আত্মহত্যা কৰি কিনো পায়? আত্মহত্যাকাৰীৰ বাবে জাহান্নামেই শেষ ঠিকনা। মানসিকভাৱে ভাগি পৰিছে যদি শৰীৰটোক কষ্ট দি কিনো পাব? মনত কিবা আঘাত পায় শৰীৰৰ ওপৰত শাস্তি ঢালি দিলে মন তৃপ্ত হ'ব নেকি? আপুনি সুখী হ'ব নেকি? কদাপি হ'ব নোৱাৰে। আত্মা যে ভাই চিৰ অবিনশ্বৰ, আত্মাৰ কোনো মৰণ নাই। হত্যাতকৈ আত্মহত্যা অধিক জঘন্য কাম। কাৰণ শাৰীৰিকভাৱে আত্মহত্যা কৰাৰ পিছত তৌবা বা প্ৰায়শ্চিত্ত কৰিবলৈ কোনো সুযোগ নাথাকে। কিন্তু কিবা কাৰণত কোনোবাই কাৰোবাক হত্যা কৰি পেলালে পিছলৈ তৌবা বা প্ৰায়শ্চিত্ত কৰাৰ সুযোগ পোৱাটো সম্ভৱ। গতিকে হত্যাতকৈ আত্মহত্যা বেছি অপৰাধজনক বুলি ক'ব পাৰি। আজীৱন জীয়াই থকাৰ নাম জীৱন। সংগ্ৰাম জীৱনৰে অন্য নাম। জীৱন জিন্দাবাদ। আহক জীৱশ্ৰেষ্ঠ মানৱ ৰূপে জীয়াই থকাৰ কচৰৎ কৰোঁ।